মই আজি উপস্থিত আছো এটা মহাপীঠ স্থানত আৰু এই স্থানত অসমৰ অন্যতম সূৰ্য মন্দিৰ অৱস্থিত আৰু ইয়াতে তিনিটা ধৰ্মৰ মিলনই বুৰঞ্জীত এক বিৰল কাহিনীৰ সৃষ্টি কৰে আৰু তিনিটা ধৰ্ম যেনে হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ ইয়াতে প্ৰত্নতাত্ত্বিক অৱশিষ্ট পোৱা যায় আৰু মা গংগাৰ উপস্থিতিৰ লগতে আশীৰ্বাদ পোৱা যায় তো বলক এই ঠাইৰ বিষয়ে অলপমান জানি লওঁ সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত তোমালোকে ৰাতিপুৱা আহি য'ত থিয় হৈছা এইখিনিক দ্বিতীয় পুৰীধাম বুলি ক'ব পাৰি দ্বিতীয় কাশীধাম বুলি কয় দ্বিতীয় জগন্নাথ পুৰী বুলি কোৱা হয় আৰু যদি তুমি কোৱা যে এইখনে বৈকুণ্ঠ তাতো তোমাৰ ভুল নহয় আমি এতিয়া উপস্থিত আছো গোৱালপাৰা টাউনত আমি এতিয়া গৈ আছো ক'লে এয়া আমাৰ হিৰণ দাস সি এতিয়ালৈকে গমে পোৱা নাই আমি ক'ত যাম তাক ধৰি পানি লৈ আহিছোঁ আৰু এইফালে অৰ্জুন আমি তিনিজনেই গৈ আছোঁ সেই পবিত্ৰ স্থানলৈ তাৰপিছতে আমি এখন টাটাৰ ছটা হাতীত উঠি দিলোঁ তিনিটা আৰু ইয়াৰ পৰা 40 টকা ভাড়া মাত্ৰ গোৱালপাৰা টাউনৰ পৰা তাৰ পৰা গৈ এটা জেগাত নামি দিলোঁ আমি তাত লিখা আছে চাইনবোৰ্ডত শ্ৰী শ্ৰী সূৰ্য পাহাৰলৈ বুলি তো বলক সূৰ্য পাহাৰটো কেনেকুৱা কি চাই আহোঁ এতিয়া অৰ্জুনে আমাক বাট দেখাই লৈ যাব আৰু অলপমান খোজকাঢ়ি যাব লাগিব প্ৰথমে এটা গেট পাব এইটো নমস্কাৰ দি থকা তাৰপিছত ছেকেণ্ড গেটটোত পাব আপোনালোকে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থান আৰু এওঁলোক ফটো উঠা লাগি গ'ল তো বলক মোৰ দুখনমান উঠি লওঁ তাৰপিছতে অলপ দূৰ খোজকাঢ়ি দেখা পালোঁৱেই সেইটো সূৰ্য মন্দিৰ এতিয়া আমি অলপমান খোজকাঢ়ি গৈ চাকি বন্তি লৈ ল'লোঁ আৰু ইয়াৰ লগতে শিৱ মন্দিৰ আছে আৰু শিৱ শক্তি ত্ৰিশূল মন্দিৰো আছে তো আমি যাই প্ৰথম সূৰ্য মন্দিৰতে সেৱা জনাই লওঁ আৰু আমি ৰাতিপুৱাই অহাৰ কাৰণে মানুহৰ সমাগমটো অলপ কম আৰু ইয়াতে দেখিব পাইছেই মানুহ আহিছেই আমি এতিয়া সেৱাটো কৰি ল'ম আৰু বেলেগতলৈ ময়ো বেলটো বজাই সেৱা এটা জনালোঁ আৰু বেলটো এইকাৰণে বজায় কাৰণ বেলৰ যিটো শব্দ সেই শব্দৰে মানুহৰ মনৰ পৰা নিগেটিভিটি দূৰ কৰে আৰু এটা কথা আপোনালোকে যদি দিনটো লৈ আহে তেও এই গোটেই পাহাৰখন আপোনালোকে এদিনত চাই শেষ কৰিব নোৱাৰে তাৰপাছতে বহুকেইটা ষ্টেপ বগাই অহাৰ পিছত হনুমান মন্দিৰ এটা পালোহি আৰু হনুমান মন্দিৰটো সৰু কাৰণে এতিয়া পিক চাইডে ধুনীয়াকৈ ডাঙৰকৈ বনাই আছে খুব ভাল সময়তে আমি পালোহি পূজাৰীজনেও শংখ ফুকি উঠিছে আৰু এতিয়া এইখিনি জেগাই মেইন আমাৰ হিন্দু ধৰ্মৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি শ্ৰী বিষ্ণু ইয়াতেই প্ৰতিমূৰ্তি বনোৱা হৈছে আৰু ইয়াতেই বহুতখিনি কাহিনী লুকাই আছে আৰু ইয়াৰ পৰা আমি জানিব বিচাৰিম তো বলক ইয়াত কি কাহিনী আছে পূজাৰীজনৰ পৰা অলপ জানি লওঁ লগৰ এজন বৈষ্ণৱ আছে এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় এইফালে আহা এয়া হৈছে গণেশ এয়া হৈছে কাৰ্তিক তাত মা পাৰ্বতীয়ে গোফা সেই যে ভিতৰত বাথৰুমটোত গা দিছিলে তেতিয়া গণেশক দুৱাৰপাল দিছিলে সেইবাৰ মহাদেৱে মূৰটো কাটিছিলে এয়া তোমাৰ চকুৰ আগতে মইতো বুজাই দি আছো এয়া তুলসী মাৰ গছ ঘোঁৰাত উঠি আহিছিলে বিষ্ণু মহাপ্ৰভু তাত আছে ইয়াৰ পৰাই তুলসী মাৰ লগত কথা হৈছিলে বাদ প্ৰতিবাদ হৈছিলে কিয় শংখচুৰ মৰিব লগা হ'ল তুলসীৰ পানী আৰু শংখ নুফুকালে কেতিয়াও বিষ্ণু পূজা সমাপ্ত নহয় কৃষ্ণ সদায় তুলসীৰ তলত শালগ্ৰাম হিচাপে ৰাখিছে এইখিনি বিবাদ তেওঁৰ লগৰ লগত হৈছিলে কাৰ লগত হৈছিলে তুলসী আৰু বিষ্ণুৰ মাজত হৈছিলে ইয়াতে ইয়াত চাৰিওফালে শিৱলিংগ আছে শিৱলিংগৰ মাজত কৃষ্ণ যেতিয়া ডাঙৰ হৈছিলে তেতিয়া তেওঁৰ পদচিহ্নটো ইয়াত এইটো শিৱ পদমৰ পৰা হোৱা ইফালে আহা বাবু এওঁৰ যজ্ঞটো প্ৰভুসকলৰ দিনত হোৱা হোমকুণ্ডটো এইটো এই পূজাটোৱে আমাৰ বাৰ্ষিক মাঘী পূৰ্ণিমাৰ পৰা 10 দিন 10 ৰাতি চলে এইফালে যজ্ঞ মন্দিৰটো এইটো এই লাল মন্দিৰটো তাত হয় তাত পালা মাৰা আছে বছৰত এবাৰে যজ্ঞ হয় এইটো আপোনাৰ কৃষ্ণ ঘাটৰ শংখ এয়া ওপৰত চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণ গণেশ এয়া ওপৰত গদা এয়া পদুমৰ পাহি গণেশৰ প্ৰথম জন্ম এয়া শিৱ পাৰ্বতীৰ আগত পৃথিৱীত পৰি আছে ইয়াতে 99,999 আৰু শিৱলিংগ আছে 99,999 শিৱলিংগ আছে ইয়াতে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত তোমালোকে ৰাতিপুৱা আহি য'ত থিয় হৈছা এইখিনিক দ্বিতীয় পুৰীধাম বুলি ক'ব পাৰি দ্বিতীয় কাশীধাম বুলি কয় দ্বিতীয় জগন্নাথ পুৰী বুলি কোৱা হয় আৰু যদি তুমি কোৱা যে এইখনে বৈকুণ্ঠ তাতো তোমাৰ ভুল নহয় হয় মই যিখিনি কথা বুজাই দিছোঁ প্ৰভু ঈশ্বৰৰ বস্তু গোটেই ইয়াত আছে হয় নে নহয় এইখন বৈকুণ্ঠময় আৰু এই ঠাইৰ বিষয়ে অলপমান আপুনিও জানিলে ময়ো জানিলোঁ আৰু এতিয়া আমি আহি আছোঁ গংগাৰ পানী খাবলৈ আৰু এইটো এটা বহুত আশ্চৰ্যকৰ ঠাই আৰু এইফালে চাওক তলত আছিলে আৰু গংগা ওপৰত আছে সেই গংগা ইয়াত লিখা আছে আৰু এতিয়া শিলৰ তলে আমি সোমাই যাম গংগাৰ স্থানলৈ আৰু আপোনালোকে দেখা পাইছে ইয়াত কোনো নিজৰা নাই গংগা নাই আছে মাথো এটা শিলেৰে কটা কুঁৱা আৰু এই শিলৰ কুঁৱাটোতেই মা গংগা অৱস্থিত হৈ আছে
আৰু এই কুঁৱাটোৰ পৰা আপুনি যদি গোটেই দিনভৰো পানী লৈ থাকে কেতিয়াও শেষ নহয় সেই পানী। এইটো কুঁৱা বুলিও ক'ব পৰা নাযায়, কাৰণ আপুনি দেখাই পাই থাকিব তলৰ শিলখিনি পানীৰ মাজত। আৰু ইয়াত গোটেই দিনটো যিমান ভক্তই চব ভক্তই পানী লৈ যায় আৰু সেই পানী একে চিনেই থাকে। এতিয়া আমি ওলাই আহি প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষৰ পুখুৰী পালোহি। বিশেষ ইয়াত একো নাই, কিন্তু এই পুৰণি গছজোপাই এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আৰু বহুত সুন্দৰ ছাঁ দি আছে। জৈন গুফা। এতিয়া আমি জৈন মন্দিৰটো চাই আহিলোঁ, কাৰণ ফটো উঠাব মানা আছে কাৰণে ফটো নুঠোৱা নগ'ল। তাৰপিছত আহি জৈন গুফাটো পাই গ'লোহি। ডাঙৰ ডাঙৰ শিলৰ মাজত আছে আৰু এইটোৱে বাটটো। আমি সোমাই যাওঁ এতিয়া। আৰু সোমাই গৈ গুফা নিচিনা ইমান বিশেষ নালাগিল, কাৰণ বাহিৰৰ পৰা পোহৰ পৰি থাকে। বাকী প্ৰতিমূৰ্তি আছিলে, ভিডিঅ' কৰা নহ'ল বাৰু। তাৰপিছত পাহাৰত অলপ উঠি আহিলোঁ, বৌদ্ধ মন্দিৰ আছে চাম বুলি। তলৰ পৰা দৌৰি আহিলোঁ, ওপৰ পালোহি, অলপ বহি জেগা পঢ়ালোঁ, তো বহি আছোঁ অলপ। এইখিনিয়ে একে লাষ্ট ওপৰত আমি উঠিলোঁ আৰু এইখিনিতে বুদ্ধদেৱ টেম্পলটো আছে আৰু ইয়াৰ পৰাই সেই ভিউটো। তাৰপিছত আমি এতিয়া সোমাই যাওঁ বুদ্ধদেৱ টেম্পলৰ ভিতৰত। ইয়াতে মানুহ মানে নাহে চাগে আৰু সেইকাৰণে গোটেই জেগাটো লেতেৰা হৈ আছে। আৰু এইটোৱে হ'ল বুদ্ধদেৱ টেম্পল। ইয়াতো সেই শিলেৰে কটাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি আছে। তাতে অলপ সময় কটাই অলপমান ময়ো ধ্যান কৰিব চালোঁ, কিন্তু অকণমান সময়ো নোৱাৰিলোঁ চঞ্চল মনটোক একেটা স্থানত ৰাখিবলৈ। বহুত কঠিন হয় এইটো ধ্যানটো। তাৰপিছত উভতি আহি আকৌ আমি মা গংগাৰ ওচৰ পালোহি আৰু পানী ল'লোহি আৰু ইহঁতে ফটো উঠিব পষ্ট দি আছে। বাকী বৌদ্ধ স্তূপটো চাব যোৱা নহ'ল। বাকী ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব কমেণ্ট কৰি। আজিলৈ বাই বাই, ধন্যবাদ।